Hello students, today we are going to discuss about relation and function, and this is one of the easy part of the syllabus. Here the topics to be covered: first, types of relations and functions; second one, composition of functions; third one, invertible functions; and fourth, binary operations. Relation and functions পঢ়াৰ আগতে আমি সেট থিওৰি বিষয়ে ভালকৈ জানিব লাগিব আৰু যেটো আমি হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ অৰ্থাৎ ক্লাস 11 ত আমি ভালকৈ পঢ়ি আহিছিলো মই ভাবিছো সেট থিওৰি ওপৰত তোমালোকৰ সাফিসিয়েন্ট নলেজ আছে আৰু সেই কাৰণে মই ৰিলেশনস ডেফিনিশনৰ পৰা আৰম্ভ কৰিম ৰিলেশনটো কি হয় একচুয়ালি ৰিলেশন আমি ইনে জেনাৰেল ভাষাত ক'বলৈ গ'লে ৰিলেশন এটা ৰিলেশন হ'ব পাৰে ফাদাৰ সন ডটাৰ সন ব্ৰাদাৰ সিস্টাৰ এনেকুৱাবিলাক ৰিলেশ্যনৰ বিষয়ে পঢ়ি আহিছোঁ কিন্তু মেথমেটিকেল ৱৰ্ল্ডৰ ৰিলেশ্যন কি হ'ব তাৰ বিষয়ে আজি ভালকৈ পঢ়িম আমি মেথমেটিকেল ৱৰ্ল্ডৰ কেনেকুৱা ধৰণৰ ৰিলেশ্যন হ'ব পাৰে মই এটা এক্সাম্পল দেখাইছোঁ চিম্পলি মই ধৰি ল'লোঁ এটা এলিমেণ্ট নাম্বাৰ ল'লোঁ 3 আৰু নাম্বাৰ ল'লোঁ 4 3 আৰু 4 মাজৰ ৰিলেশ্যন কি হ'ব এনেকুৱা হ'ব পাৰে 3 is less than equals to 4 or 3 or equal to less than 4 হ'ব পাৰে এইটো কথা ঠিক আছে এনেকুৱাবিলাক আমি ৰিলেশ্যন আমি সিম্পলি মেথমেটিক্যাল ফিল্ডত ইউজ কৰিব পাৰোঁ ঠিক আছে এতিয়া সেট থিওৰি ওপৰত ৰিলেশ্যনস কি হ'ব পাৰে সেইটো বিষয়ে মই বুজাবলৈ গৈছোঁ সেট থিওৰি ওপৰত ৰিলেশ্যন পঢ়িবলৈ গ'লে ফাৰ্স্ট আমি জানিব লাগিব কাৰ্টেছিয়ান প্ৰডাক্ট অফ টু সেটস সিম্পলি মই এটা এক্সাম্পল ল'লোঁ সেট এটা ল'লোঁ সাপোজ let A is a set of 1, 2 and 3 and B is a set which contains the element 3, 4 and 3 and 4. Now what is A cross B? It is Cartesian product of A cross B here. A cross B is equal to 1, 3, 1, 4, 2, 3, 2, 4, 3, 3, 3, 4. This is the Cartesian product of A cross B. Now, relation পঢ়াৰ আগতে আমি জানিব লাগিব Cartesian product of two sets. কেতিয়াবা এনেকুৱা হ'ব পাৰে এটা সেট দিব পাৰে Suppose ধৰি লওক অকল এটা সেট আছিল 1 2 3 this A সেটৰ ওপৰত কাৰ্টেছিয়ান প্ৰডাক্ট কেনেকৈ উলিয়াব পাৰিম আমি সিম্পলি ক'বলৈ গ'লে A cross A উলিয়াব পাৰোঁ কেনেকৈ উলিয়াম A cross A হ'লে আৰু এটা কনসিডাৰ কৰি লম যে 1 2 3 বুলি আৰু এটা সেট আছে সাপোজ মই এজিউম কৰি লৈছো মনতে 1 2 3 that is A then what is A cross A then 1 1 1 2 1 3 2 1 2 2 2 3 3 1 3 2 and 3 3 here 1 2 3 4 5 6 7 8 9 here A contains 3 elements and also A contains 3 elements that is A cross A has 3 by 3 it is 9 elements now relations relation আমি দুভাগে পঢ়িব পাৰো এভাগ হ'ল কি যে ৰিলেশন আমি এটা সেটৰ ওপৰত পঢ়িব পাৰো আৰু ৰিলেশন আমি more than one সেটৰ ওপৰত পঢ়িব পাৰো সাপোজ মই যদি অকল আমাক যদি এটা সেট দিয়া থাকে A এটা সেট যদি দিয়া থাকে তেতিয়াহ'লে আমি A সেটৰ ওপৰত ৰিলেশন কেনেকৈ উলিয়াব পাৰিম বা A সেটৰ ওপৰত ৰিলেশন কেনেকুৱা হ'ব পাৰিব সিম্পলি মই কৈ দিছো যে ৰিলেশনটো কি হ'ব এটা সেটে হ'ব that is elements of relations is a set আৰু হেইবিলাক কি হ'ব set or subset of A cross A মই যদি ক'বলৈ যাওঁ simply relations on a set A on কৰিবা on a set A মই এটা সেট লৈছো অকল A relations on a set A is a subset of
A cross A. That is আমি কি গম পালো relations on a set অকল যদি এটা সেট থাকে তেতিয়াহলে আমি যদি কনসিডাৰ কৰো তেতিয়াহলে ৰিলেশনটো কেনেকুৱা হ'ব পাৰিব সাবসেট অফ A cross A. Again যদি আমি more than one set কনসিডাৰ কৰো suppose মই ধৰিলো A set এটা আছিল আৰু এটা set আছিল B তেতিয়াহলে তাৰ ওপৰ ৰিলেশন কেনেকুৱা হ'ব পাৰিব relations on sets মন কৰিবা আগতে on A set আছিল এতিয়া লিখিছো on sets A and B is a subset of A cross B. That is A আৰু B যদি দুটা সেট দিয়া থাকে তেতিয়াহলে তাৰ ওপৰ ৰিলেশনটা যদি উলিয়াবলৈ যাওঁ তাৰ এলিমেন্ট বিলাক কেনেকুৱা হ'ব subset of A cross B বা ৰিলেশনটো কি হ'ব subset of A cross B ঠিক আছে এতিয়া আমি ৰিলেশনছৰ এটা এক্সাম্পল চাওঁ মই এটা সেট কনসিডাৰ কৰি লৈছো suppose A is equal to 1 2 and 3 and এটা কনসিডাৰ কৰিছো B 2 3 and 4 ঠিক আছে এতিয়া R এনেকুৱা এটা ৰিলেশন দিয়া আছে আৰু এজন কেনেকুৱা হ'ব A, B হ'ব such that here A to কৰ পৰা আহিব from the first set A is belongs to the first set capital A and small b from the set capital B and A is related to B if and only if A less than B ঠিক আছে মই কি কৰিছো A এটা সেট কনসিডাৰ কৰিছো 1 2 3 B এটা সেট কনসিডাৰ কৰিছো 2 3 4 আৰু R ডিফাইন কৰিছে এনেকে R is equal to A, B such that A belongs to the set A small b set belongs to the set capital B and A is related to B by this relation A less than B তেতিয়াহলে R ৰ এলিমেন্ট বিলাক কি হ'ব পাৰিব আমি ফাৰ্ষ্টতে কৈছো যে R ৰ এলিমেন্ট বিলাক কেনেকুৱা হ'ব A cross B ৰ সাবসেট হ'ব লাগিব সো A cross B কেটা এলিমেন্ট আছে চাওঁছো আমি A আছে তিনটা এলিমেন্ট 1 2 3 আৰু B আছে 2 3 14 টা এলিমেন্ট সো A cross B থাকিব পাৰিব 9 টা এলিমেন্ট 3 by 3 9 টা এলিমেন্ট সো এতিয়া আমি যদি চাওঁ R এলিমেন্টটা কেনেকুৱা হ'ব লাগিব A cross B সাবসেট হ'ব লাগিব হল এটা যদি চাওঁ 1 2 1 A জায়গাত বহাইছে 1 B জায়গাত বহাইছে 2 হল তে 1 is less than 2 হয়নে এটো ৰিলেশন দিয়া আছে নহয় গতিকে 1 is less than 2 হয় গতিকে 1, 2 এলিমেন্টটো আৰু থাকিব হল আৰু R যিহেতু সাবসেট বা সেটে হয় এটা গতিকে আমি কি লিখিম তাক উইদিন কাৰ্লি ব্ৰেকেট লিখিম 1, 2 নেক্সট আমাৰ 2, 2 চাওঁ 2 is less than 2 হয় জানো নহয় সো 2, 2 এলিমেন্টটো আৰু বিলং নকৰিব নেক্সট আমি চাওঁ 3, 2 3, 2 হ'ব নেকি 3 less than 2 হয় জানো নহয় গতিকে 3, 2 আৰু বিলং নকৰিব নেক্সট আমি চাওঁ আমাৰ 2, 3 নেক্সট আমি 1 লে গলো সৰি 1 2 হল 1 3 চাওঁ আমাৰ 1, 3 আৰু বিলং কৰিব নে 1 is less than 3 হয় সো 1, 3 বিলং কৰিব নেক্সট চাওঁ 1, 4 বিলং কৰিব নেক্সট আছে 2, 2 অলৰেডি 2, 2 বিলং টু আৰু নহয় বুলি আমি কৈছে নেক্সট চাওঁ আমাৰ 2, 3 yes 2, 3 belongs to R next 2, 4 next আমি 3 এলিমেন্ট আছে 3, 2 হ'ব নেকি 3 is less than 2 নহয় কেতিয়াও সো 3, 2 R বিলং নকৰে 3, 3 কৰিব নেকি 3 is equal to 3 হয় কিন্তু not less than 3 সো 3, 3 ইয়াত বিলং নকৰিব আৰু নেক্সট 3, 4 চাওঁ 3, 4 R বিলং কৰিব হল আমি কেটা এলিমেন্ট পালো আৰু এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এলিমেন্ট পালো আৰু A cross B কেটা এলিমেন্ট আছে আমাৰ 9 এলিমেন্ট আছে সো আমি যদি চাওঁ এই দুটা সেট হৈছে R হৈছে এটা সেট সো R is a subset of A cross B চাবলৈ গলে আমি A cross B উলাই চাওঁ 1 2 1 3 1 4 2 2 2 3 2 4 3 2 3 3 3 4 তা টোটাল এলিমেন্ট আছে আৰু কি আছে কি আমাৰ ছটা এলিমেন্ট আছে আমাৰ এতিয়া আমি টাইপস অফ ৰিলেশনৰ কথা পঢ়িবলৈ যাম সো ফাৰ্স্ট টাইপটো আমি পঢ়িবলৈ যাম আমাৰ এম্পটি ৰিলেশন হল এম্পটি ৰিলেশন কি হয় তাক পঢ়িম এতিয়া
suppose মই এটা সেট কনসিডার কৰি ললো empty relation কি আছে আইছো আমি প্ৰথমতে a relation R in a set A is called empty relation if no element of A is related to any element of A. A relation R in a set A is called empty relation if no element of A is related to any element of A. তাৰ মানে কি গম পালো R এনেভাবে এলিমেন্টৰ কথা কোৱা হৈছে যাতে R is equal to কি হ'ব phi হ'ব হল আৰু আমি গম পাওঁ যে phi কি হয় phi is a subset of A cross A or A বুলি ক'ব পাৰো so this is a subset of A cross A so আমি জানি কি ক'ব পাৰো ইয়াত R relation to কি হ'ব empty relation বুলি কোৱা হ'ব এটা एग्जांपल লৈ লৈছো example now suppose eta set lolu moi let A equal to lolu 2,3 আৰু B লও 4,5 ললো ঠিক আছে আৰু যদি মই এটা ৰিলেচন R ডিফাইন কৰিছো এনেকৈ ডিফাইন কৰিছো R such that R contains A, B such that A is from the set capital A B is from the set capital B and A is greater than B and A is greater than B এটা হলে মই R এলিমেন্ট যদি বিচাৰিবলৈ যাও তেতিয়াহলে R এলিমেন্ট কি হ'ব পাৰিব চাওঁচোন বাৰু ইনে চাবলৈ গলে ইয়াত A cross B কি হ'ব A cross B মই A cross B উলিয়াই দেখাইছো A cross B কি হ'ব পাৰিব 2 4 2 5 2 4 2 5 3 4 3 5 3 4 3 5 1 2 3 4 2 2 ঠিক আছে A cross B কেটা এলিমেন্ট আছে আমাৰ চাৰিটা এলিমেন্ট আছে সেই চাৰিটা অৰ্ডাৰ পেয়াৰ আছে এটা হলে আমি গম পাইছো যে কি হ'ব R এনেকুৱা বিলাক হ'ব ৰিলেচন R বিলাকৰ R এলিমেন্ট বিলাক কেনেকুৱা হ'ব A cross B সাবসেট হ'ব এতিয়া যে চাও আমাক দিয়া আছে ৰিলেচনটো A টু লাইন স্মল কৰিব আনলাইক কৰিছো মই A is greater than B এনেকুৱা বিলাক এলিমেন্ট হ'ব R এলিমেন্ট বিলাক এনেকুৱা বিলাক এলিমেন্ট হ'ব A, B হ'ব যাতে কি হ'ব A টু ফাৰ্স্ট সেটৰ পৰা আহিব B টু পৰা আহিব সেকেন্ড সেটৰ পৰা আহিব আৰু লগতে কি হ'ব লাগিব A is greater than B হ'ব লাগিব মানে A এলিমেন্ট বিলাক ডাঙৰ হ'ব লাগিব এটা যে চাও মই ইয়াত যে চাও 2,4 is 2 is greater than 4 নহয় 2 is less than 4 হয় গতিকে ইয়াত আমাৰ এটো স্যাটিসফাই কৰা নাই সো এটো এলিমেন্ট নাহে নেক্সট যদি চাও 2,5 চাও 2,5 2 is greater than 5 হয় জানো নহয় গতিকে এটো এলিমেন্ট নাহে আমাৰ সো 3,4 যদি চাও এটো নাহে তেতিয়াহলে কি থাকিলে তাত অকল আমাৰ R is equal to 5 it is empty relation next আৰু এটা টাইপৰ কথা ক'বলৈ গৈছো ইউনিভাৰ্সাল ৰিলেচন কি হ'ব চাম এতিয়া আমি ডিফাইন কৰিছো মই let a relation R on a set A is called universal relation if each element and of A is related to every
element of A. Now, so a relation R on a set A is called universal relation if each element of A is related to every element of A. Is related to every element of A. Simply, if we go down, R R should be equal to A cross A. A cross A. Oh, simply, if we universal relation, we call এটা আছে যদি এৰিয়া থাকে তেতিয়া আমি a cos a লিখিব পাৰো কাৰ্টেছিয়ান প্ৰডাক্ট আৰু গোটেই কাৰ্টেছিয়ান প্ৰডাক্টক আমি কি বুলি কম আমি ইউনিভাৰ্সাল ৰিলেশন লিখিব পাৰিম মই a নলৈ আৰু আছে যদি মই b লম তেতিয়া হলে a cross b হ'ব a আৰু b ওপৰত কেনেকুৱা ৰিলেশন হ'ব পাৰিব ইউনিভাৰ্সাল ৰিলেশনটো a cross b ৰিলেশনটো কি হ'বগে ইউনিভাৰ্সাল ৰিলেশন হ'ব এটা এটা एग्जांपल লম Suppose suppose 2 3 B this set contains element 4 and 5 and we define R such that A comma B such that A is belongs to capital A, B is belongs to capital B, and A is less than B. So A is equal to 2 3 B set elements 4,5 তেতিয়া হলে R define কৰিছে নামকে A, B such that A belongs to the first set and B belongs to the second set and A is less than B. A element কি হ'ব লাগিব B কৈ সৰু হ'ব লাগিব এটা যদি মই চাও A cross B লে চাও A cross B কি হ'ব A cross B element যদি চাও A cross B কি হ'ব 2 4 2 5 2 4 2 5 3 4 3 5 এটো হবে আমাৰ A cross B এতিয়া আমি ৰিলেশনৰ ডেফিনিশন লৈ যাও কি বুলি কৈছিল ৰিলেশনৰ ডেফিনিশন সে ৰিলেশন কি হ'ব লাগিব কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেট হ'ব লাগিব সো এতিয়া আমি চাও A আৰু B সেট দিয়া আছে তেতিয়া কাৰ্টেছিয়ান প্ৰডাক্টটো আমাৰ A cross B আমি উলিয়াই থৈছো এতিয়া আমি যেটো ৰিলেশন দিয়া হ'ব লাগিব দিয়া আছে হেতু কি হ'ব লাগিব ইয়াৰ সাবসেট হ'ব লাগিব এতিয়া যেহেতু আমি ইনভাৰ্স ৰিলেশন পঢ়ি আছো তাত চাওচোন ইয়াত কি দিয়া আছে মই एग्जांपल দিছিলো A cross B এটা যদি মই চাও R is equal to কি হ'ব A, B এনেকুৱা বিলাক আছে A belongs to the first set B belongs to the second set and A is less than B 2, 4 2 is less than 4 হয় so ইয়াত কি হ'ব 2, 4 আহিলে next we saw 2 5 আহিব নে 2 is less than 5 হয় so 2, 5 আহিব next saw 3, 4 3, 4 আহিব next saw 3 5 এইটো আহিব 3 is less than 5 এইটো আহিব হল এতিয়া আমি কি দেখিলো মন কৰিবা এইটো সব R যেটো সেট উলা লাগে আমাৰ কি বলে 2 4 2 5 3 4 3 5 আৰু A cross B কি আছে 2 4 2 5 3 4 3 5 কি দেখিলো তেতিয়ালে ইয়াত যেটো ৰিলেশন পালোগে R হেতু হলগে কি A cross B হয় তেতিয়ালে আমি ইয়াক কি বুলি কম R টো হৈছে কি আমাৰ এই সেট দুটা কাৰণে কি আমাৰ ইউনিভাৰ্সাল ৰিলেশন অলৰেডি আমি এম্পটি ৰিলেশন পঢ়িলো আৰু ইনভাৰ্স ৰিলেশন পঢ়িলো ঠিক আছে এতিয়া এম্পটি ৰিলেশন আৰু ইনভাৰ্স ৰিলেশন এই দুইটাকে একেলগে আমাৰ ক'ব পাৰি কি ট্ৰিভিয়াল ৰিলেশন বুলি কোৱা হয় ট্ৰিভিয়াল ৰিলেশন এম্পটি ৰিলেশন আৰু ইনভাৰ্স ৰিলেশন দুইটাকে একেলগে আমি ট্ৰিভিয়াল ৰিলেশন বুলি ক'ব পাৰো নেক্সট আৰু এটা ইম্পৰ্টেন্ট টাইপস অফ ৰিলেশন পঢ়িবলৈ যাম এতিয়া আমি হেতু হৈছে ইকুইভ্যালেন্স ৰিলেশন কিন্তু ইকুইভ্যালেন্স ৰিলেশন পঢ়াৰ আগতে আমি আৰু এটা বস্তু জানিব লাগিব হেতু হৈছে তিনটা বস্তু জানিব লাগিব এইটা মই কৈ গৈছো ফাৰ্ষ্টতে আমাৰ আহিলে ৰিফ্লেক্সিভ ৰিলেশন সেকেন্ড টো আহিব সিমেট্ৰিক ৰিলেশন আৰু থাৰ্ড টো আহিব আমাৰ ট্ৰানজিটিভ ৰিলেশন ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ এই ৰিলেশন কিটা আমি পঢ়িব লাগিব সো ফাৰ্স্ট আমাৰ ৰিফ্লেক্সিভ ৰিলেশনৰ কথা পঢ়িবলৈ আহো ৰিফ্লেক্সিভ ৰিলেশন কি হয় চাম আচ্ছা
ফাৰ্স্ট আমি ৰিলেশনৰ কথা পঢ়িবলৈ গ'লে আমি ফাৰ্স্ট আমাক লাগিব সেট এটা সেট লাগিব সো আমি ধৰি ললো এটা সেট হৈছে A let A be a set and A এর ওপৰত এটা ৰিলেশন লও আমি suppose let A be a set then R is called reflexive R is called reflexive if for all A belongs to the set capital A is a capital A element for all A belongs to the set capital A if we can find A comma A belongs to R R যদি এটা ৰিলেশন চাও R বিলাক কেনেকুৱা হ'ব প্ৰত্যেকটো A comma A belongs to R মানে মই যদি এটা সেট কনসিডাৰ কৰিছো let A এটা সেট কনসিডাৰ কৰিছো 1 2 3 তেতিয়া হলে যে R ওপৰ যদি চাবলৈ যাও R কেনেকুৱা বিলাক হ'ব লাগিব A comma A belongs to R হ'ব লাগিব ৰিফ্লেক্সিভৰ কাৰণে সো এতিয়া মই যদি চাও 1 belongs to R হ'ব পাৰে আৰু 2 আৰু 3 যদি belongs to R হয় যদি মই R যদি লিখো 1 2 3 এনেকৈ যদি লিখি দিও তেতিয়া হলে কি হ'ব পাৰিব এই ৰিলেশন R কি হ'ব তাক ৰিফ্লেক্সিভ ৰিলেশন বুলি কোৱা হ'ব হল সো ইয়াত কেনে এলিমেন্ট আছে 1 2 3 মানে ইয়াৰ নিজকে নিজে লগ নিজৰ লগ 1 1 2 3 হল আৰু প্ৰত্যেকটো 1 2 3 সবে আছে গতিকে 1 1 2 2 3 3 এনেকুৱা ৰিলেশন থাকিলে আমি তাক কি বুলি কম ৰিফ্লেক্সিভ ৰিলেশন বুলি কম হল নেক্সট আহিলে সিমেট্ৰিক ৰিলেশন symmetric relation পঢ়িবলৈ যাওঁ আমি symmetric যদি চাবলৈ যাওঁ let R be a relation and if A comma B belongs to R implies that B comma A also belongs to R then R is called symmetric if R is a relation and if A comma B belongs to R implies that B comma A also belongs to R symmetric A comma B belongs to R হলে কি হ'ব লাগিব B comma A also belongs to R হ'ব লাগিব তেতিয়া হলে আমি তাক R কি বুলি কম symmetric relation কম suppose এনেকুৱা যদি চাও মই ভাবিছো let 1 4 R ৰিলেশনত আছে যেনিবা হল তেতিয়া হলে 4 1 যদি R থাকে if 1 4 implies that 4 1 also belongs to R then আমি R কি বুলি ক'ব পাৰিম symmetric relation বুলি ক'ব পাৰিম ঠিক আছে then R is called symmetric relation it is R যদি মই লিখো এনেকুৱাকে 1 4 1 তেতিয়া হলে কি হ'ব এই ৰিলেশনটো কি বুলি ক'ব symmetric relation ঠিক আছে নেক্সট হল transitive relation next out আছে আমাৰ third to হৈছে transitive relation let A comma B belongs to R and B comma C also belongs to R and if this implies that A comma C belongs to R then R is called transitive
b b, c হল এতিয়া তেতিয়াহলে কি পালোগে a, b যদি belongs to r হয় and also b, c belongs to r হয় ইয়াৰ ফার্স্ট এলিমেন্ট কি আছে a ইয়াৰ সেকেন্ড এলিমেন্ট কি আছে c a and c a আৰু c লগ লাগি পেলাই যদি r থাকিব পাৰে তেতিয়াহলে কি হ'বগে এই r ৰিলেশনটো কি বুলি ক'ব ট্ৰানজিটিভ ৰিলেশন বুলি ক'ব ঠিক আছে এটা এক্সাম্পল লম সাপোজ let 1, 3 belongs to r 3, 5 belongs to r then 1, 5 যদি r belong কৰে তেতিয়াহলে কি বুলি ক'ব এই r ৰিলেশনটো ক'ব কি ট্ৰানজিটিভ ৰিলেশন বুলি কোৱা হ'ব নেক্সট আমি কৈছিলো পঢ়িবলৈ কৈছিলো আমাৰ ইকুইভ্যালেন্স ৰিলেশন equivalence relation এতিয়া আমি অলরেডি পঢ়িলো রিফ্লেক্সিভ সিমেট্রিক আৰু ট্রানজিটিভ পঢ়িলো এতিয়া এটা ৰিলেশন যদি রিফ্লেক্সিভ হয় সিমেট্রিক হয় আৰু লগতে ট্রানজিটিভ হয় তেতিয়াহলে আমি তাক কি বুলি কম ইকুইভ্যালেন্স ৰিলেশন বুলি কম that is a relation R is called equivalence relation if R is reflexive, symmetric and also transitive. এটা ৰিলেশন রিফ্লেক্সিভ সিমেট্রিক আৰু ট্রানজিটিভ যদি একেলগে হৈ যায় তেতিয়াহলে সেই ৰিলেশনক আমি একেলগে ইকুইভ্যালেন্স ৰিলেশন বুলি ক'ব পাৰিম এই তিনিটা একেলগে হ'ব লাগিব ৰিফ্লেক্সিভ হ'ব লাগিব সিমেট্রিক হ'ব লাগিব ট্রানজিটিভ হ'ব লাগিব একেটা সময়তে